হেল্ল' গাইজ, মই আহিলোঁ গুৱাহাটীৰ পৰা আৰু এতিয়া আহি এনেই লগৰ কেইজনৰ লগত অকণমান পানী চাবলৈ। চ' গাঁৱৰ মানুহ এতিয়া পানীত চব এয়া আচলতে বিল নহয়, এয়া কোনো নদীও নহয়, এয়া মাত্ৰ আমাৰ খেতিপথাৰ। এয়া খেতিপথাৰৰ অৱস্থা, ইয়াৰ তলত খেতিপথাৰ আছে। এয়া চাব পাৰে, পানী মানে বহুত বেছিয়ে এতিয়া, পৰিস্থিতি বহুত বেয়া। উপায় নাই গাইছ, অকণমান আৰু দেখাবলৈ। ময়ো গুৱাহাটীত আছিলোঁ, চ' তাতে বেয়া লাগি আছিলে মনটো, অকণমান আহিলোঁ। চাওক আৰু কি পাৰিছোঁ দেখুৱাব নাজানো, যিখিনি দেখাইছোঁ সেইখিনিয়ে আৰু। এয়া আমাৰ বেষ্ট ফ্ৰেণ্ড, ইফালে এজন আছে, ইফালে এজন আছে, ইফালে আমাৰ নৌকা ড্ৰাইভাৰ হয়, নৌকা ড্ৰাইভাৰ। এয়া আমাৰ পেচেঞ্জাৰ আছে মাজতে, এয়া পেচেঞ্জাৰ। আৰু মই আহিছোঁ, এয়া চাব পাৰে এই খেতিপথাৰৰ অৱস্থা। এয়া চাওক, ইমান বেয়া অৱস্থা। এতিয়াতো ব্লগ বনোৱাৰ সময় নহয় একচুৱেলি, তথাপিও উপায় নাই, ৰাইজক দেখুৱাব লগা বাধ্য। চাওক কিমান পানী, এয়া মানুহৰ কিমান কষ্টৰ খেতিৰ তলত সোমাই আছে। এয়া সোণালী শস্য সকলোৱে বুটলিম বুলি আশা কৰি এতিয়া লাষ্ট অৱশেষত চব পানীৰ তলত। আপোনালোকে যদি লক্ষ্য কৰিছে ভালকৈ দেখাই পাইছেই চাগে।